কোৱাচোন প্ৰাইচবিলাক কেনেকৈ তোমাৰ হোটেলত? নিৰামিষ ভাত 60 টকা, বইল গাহৰি 90 টকাৰ পৰা ষ্টাৰ্ট হৈছে। গাইজ গোলাঘাটত 90 টকাত গাহৰি ভাত হয় গাইজ। মই আছো বৰ্তমান কলপাতৰ এসাঁজ বুলি গোলাঘাটত নতুনকৈ অপেন হোৱা এখন হোটেলত। আজি ইয়াত খাই চাওঁ কেনেকুৱা লাগিলে আপোনাৰ ৰিভিউ মই দি আছোঁ। হোটেলখন আছে তেতেলীতল চাৰিআলি পোৱাৰ আগত লেফ্ট চাইডে। তাৰপৰা এইটো হ'ল মানে মেৰাপানী ৰোড, মেৰাপানী ৰোডৰ লেফ্ট চাইডত এইখন আছে কলপাতৰ এসাঁজ। হোটেলখন মোৰ বন্ধু বিতুপনে অপেন কৰিছে আৰু নতুনকৈ অপেন কৰিছেহে যিহেতু আৰু কাম আছে দিনক দিনে আৰু ধুনীয়া কৰিব। পিছে আহি গ'ল ভাত দে গাইছ। কি হয়? তিল গাহৰি আছে, তাৰপৰা এয়া গাহৰি খৰিচা দিয়া গাহৰি, চিকেন আছে, লোকেল মাছ আছে। গাইছ এবাৰ কাঁহীখন চাওকচোন ইমান ধুনীয়াকৈ সজাইছে ঠিক আছে কাঁহীখন। গাইজ কাৰোটো খাই লওঁ, খাই পেলাই জনাই আছোঁ কেনেকুৱা লাগিল। প্লেটখন সজোৱাৰ দৰে খানাটো কিন্তু গাইছ একদম টেষ্টি আছিলে দেই। গাইছ মই জাষ্ট খাই ওলাই আহিছোঁ, বিৰাট ধুনীয়া টেষ্টি। ইমান কম বাজেটত মানে ইমান ধুনীয়াকৈ দিছে, মাংস কেইবা পিছো দিছে, খাই ভাল পাইছোঁ কাৰণে কৈছোঁ। আপোনাৰ সকলোকে আহিব। বাকী ভিডিঅ'টো ইমানলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আজিলৈ বাই বাই।